আমাৰ এই গোসাইগাঁও টাউনৰে অৱস্থিত গোসাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুলখন ৭৫ বছৰ ভৰি দিছে। তাৰ কাৰণে আমাৰ অঞ্চলৰ চবে মিলি এই ৭৫ বছৰৰ যিটো প্লেটিনিয়াম জুবলি এইটো উদযাপন কৰিবৰ কাৰণে ইতিমধ্যে যোজনা সম্পন্ন কৰিছে। আৰু এইটো ভাল পৰিপাটিক পৰিচালনা কৰাৰ কাৰণে বা আমি আটকধুনীয়াকৈ এই জুবলিখন পাৰ কৰাৰ কাৰণে ইয়াত ভাল এটা পেণ্ডেলৰ প্ৰয়োজন আছে, ষ্টেজৰ প্ৰয়োজন আছে। তাৰ কাৰণে আজি আমি প্ৰথমতে লাইকুটা ইয়াত স্থাপন কৰিছোঁ। গতিকে আজি এই লাইকুটা স্থাপনৰ সময়ত ইয়াত আমাৰ শুভাকাংক্ষীসকলৰ লগতে আমাৰ এই স্কুলখনৰ প্ৰিন্সিপালকে আদি কৰি আমাৰ প্ৰাক্তন যিসকল অধ্যক্ষ আছিলে, প্ৰাক্তন যিসকল শিক্ষক আছিলে, বৰ্তমানে যিসকল শিক্ষক শিক্ষয়িত্ৰী, তাৰপিছত আমাৰ গোসাইগাঁও পৌৰসভাৰ আমাৰ সন্মানীয় সভাপতিকে আদি কৰি আমাৰ এই অঞ্চলৰ যিমানবোৰ আমাৰ বিশিষ্ট নাগৰিকসকল আছে, সচেতন আমাৰ ব্যক্তিসকল আছে, চবেই মিলি আজি আমি এই কামটো সম্পন্ন কৰিছোঁ। গতিকে তেনেকুৱা নহয়, আমি আমাৰ ওচৰে পাঁজৰে থকা আমাৰ চাব ডিভিজনৰ আণ্ডাৰৰ যিমানবোৰ ৰাইজ আছে সকলৰ প্ৰতি আমাৰ এটাই একান্ত কামনা থাকিব যাতে প্ৰত্যেকেই আমাক ইয়াত সহায় সহযোগিতা কৰে আৰু আমাৰ এই পৰ্বদিনত চবেই আহি যোগদান কৰে। এইটোৱেই আছিল আমাৰ মোৰ আজিৰ বিষয়টো। গতিকে মই ভাবোঁ প্ৰত্যেকেই আমাক সঁহাৰি জনাব, আমি ভালভাৱে সফলতাৰে উদযাপন কৰিব পাৰিম। আপনি বিধায়ক হিচাপে যিহেতু ঐতিহ্যপূৰ্ণ শিক্ষা অনুষ্ঠান, ইয়াতে শিক্ষানুষ্ঠানখনৰ উন্নয়নৰ বাবে কিবা ব্যৱস্থা হাতত লৈছে? হয়, মই জানো যে আমাৰ গোসাইগাঁও অঞ্চলত বহুতো তেনেকুৱা ধৰণৰ পুৰণি স্কুলবোৰ আছে। তাৰে ভিতৰত আমাৰ গোসাইগাঁও হায়াৰ ছেকেণ্ডাৰী অতিকৈ পুৰণি বুলি ক'ব লাগিব। তাৰপিছতে গ্ৰামপুৰ আমাৰ হায়াৰ ছেকেণ্ডাৰী আছে। গতিকে এইবাৰ আমাৰ অসম চৰকাৰৰ সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ তেখেতৰ নেতৃত্বত যিখন চৰকাৰ চলিছে, এই চৰকাৰখনৰ আণ্ডাৰত আমাৰ যিজন অসমৰ শিক্ষামন্ত্ৰী সন্মানীয় ৰণোজ পেগু মহোদয়ে আমাৰ এই অঞ্চলৰ কাৰণে কিছুমান স্কুলক নতুনকৈ গঢ় দিবৰ কাৰণে, বনাবৰ কাৰণে, নিৰ্মাণৰ কাৰণে টকা আবণ্টন দিয়া হৈছে। ইয়াৰ ভিতৰত মই ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে আমাৰ গোসাইগাঁও হায়াৰ ছেকেণ্ডাৰী যিহেতুকে ৭৫ বৰ্ষ ইয়াত আমি প্লেটিনিয়াম জুবলিয়ে যিহেতুকে আমি পৰ্বটো উদযাপন কৰিবলৈ লৈছোঁ, গতিকে এইটো লক্ষ্য ৰাখি প্ৰথমতে ইয়াত যিমানবোৰ বিল্ডিং আছে এইটো মানে চব নতুনকৈ গঢ়াৰ কাৰণে এইটো অলৰেডি ধৰাই দিয়া হৈছে। গতিকে মই ধন্যবাদ সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ। ইয়াৰ লগতে যিহেতুকে আমাৰ ইয়াত এটা ডাঙৰ প্ৰগ্ৰাম চলি আছে, সেইটো লক্ষ্য কৰি পেলাই আমাৰ BTR চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াও আমাৰ ইয়াত 50 লাখৰ কথা কৈছিল, কিন্তু প্ৰথমতে আমি 25 লাখৰ এষ্টিমেট অলৰেডি বনাই দিছোঁ। গতিকে মই ভাবোঁ আমাৰ কাৰণে আমাৰ অসম চৰকাৰ আৰু BTR চৰকাৰে যথেষ্ট সঁহাৰি জনাইছে আৰু মই চৰকাৰৰ এজন প্ৰতিনিধি হিচাপে যিখিনি আমি কাম কৰিব লগা আছে মই কৰি যাম। আৰু তাৰ কাৰণে মই নতুনকৈ স্কুল বিল্ডিংটো